চিনাকি কৰাই দিব বিচাৰিছো যিটো বিজনেছ মডেলৰ মাধ্যমত আজি বসন্ত গগৈ লাইফ চেঞ্জ হৈছে অনলি মোৰ নহয় আমাৰ অসমত এনেকুৱা বহুত ব্যক্তি আছে যিসকল ব্যক্তি এটা টাইমত 1 টকাও নাছিলে চাকৰি বিচাৰি হাবাতুৰি খাই ফুৰিছিলে নিবনুৱা হৈ আছিলে টাইম ৱেষ্ট কৰি আছিলে কিন্তু আজি আমাৰ এই প্ৰজেক্টটোত কাম কৰাৰ পাছত আজি সেইসকল ব্যক্তি কিন্তু আজি এটলিষ্ট নিবনুৱা হৈ থকা নাই আজি এটা কাম পাইছে আজি ঘৰৰ পৰা ওলাই গৈ তেওঁলোকে নিজৰ জেগাতে আজি তেওঁলোকে কাম কৰি আজি তেওঁলোকে ভালকে আজি লাইফষ্টাইল তেওঁলোকে মেইনটেইন কৰিব পাৰিছে আৰু সেই যদি ইণ্ডাষ্ট্ৰিটো কওঁ হেতু ইণ্ডাষ্ট্ৰি বৰ্তমান সময়ত যদি কওঁ যে ভাৰত চৰকাৰে লিগেলাইজ কৰা 2016 চনত ভাৰত চৰকাৰে লিগেলাইজ হিচাপে ঘোষণা কৰা যিটো ইণ্ডাষ্ট্ৰি হেতু ইণ্ডাষ্ট্ৰি নাম হৈছে ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰি যিটো কোৱা হয় নেটৱৰ্ক মাৰ্কেটিং ইণ্ডাষ্ট্ৰি যিটো কোৱা হয় MLM আৰু এই ইণ্ডাষ্ট্ৰিতে বৰ্তমান মই কাম কৰি আছো আৰু এই ইণ্ডাষ্ট্ৰিটোত আমাৰ এটা খুব ধুনীয়া অৰ্গেনাইজেশ্যন আছে যিটো অৰ্গেনাইজেশ্যনৰ মাধ্যমত আমি কাম কৰি আছো আৰু আপুনিও কাম কৰা সুযোগ পাব পাৰে ৰাইট তো ডাইৰেক্ট সেলিং বা নেটৱৰ্ক মাৰ্কেটিং বিষয়ে মই নকওঁ কাৰণ এইটো ইণ্ডাষ্ট্ৰিত মাৰ্কেটত প্ৰপাৰ নলেজ নথকাৰ কাৰণে প্ৰপাৰ জ্ঞান নথকাৰ কাৰণে এই ইণ্ডাষ্ট্ৰিটোৰ ক'বাত নহয় ক'বাত মানুহে ভুলকে বা নিগেটিভলি ভাবি আছে কিন্তু হয়তো আপুনিও হয়তো নিগেটিভ ভাবিব পাৰে বাট আপুনি ভয় নাখাব মই আপোনাক লাহে লাহে গোটেইখিনি ক্লিয়াৰ কৰাবলৈ গৈ আছো ৰাইট এতিয়া আহি গ'ল চাওক আজি মই আপোনাক এই ইণ্ডাষ্ট্ৰিটোৰ ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰিৰ নাম্বাৰ ওৱান fastest growing direct selling company 2025 yes my dear friends আপুনি ঠিকে শুনিছে যে ভাৰতৰ নাম্বাৰ 1 ডাইৰেক্ট সেলিং fastest growing company এটাৰ লগত মই আপোনাক চিনাকি কৰাই দিব বিচাৰিছো যিটো কোম্পানীৰ নাম হৈছে ইনোভেটিভ ড্ৰিমাৰ্ছ ইণ্ডিয়া ৱেলনেছ প্ৰাইভেট লিমিটেড yes my dear friends আপুনি ঠিকে শুনিছে ইনোভেটিভ ড্ৰিমাৰ্ছ ইণ্ডিয়া ৱেলনেছ প্ৰাইভেট লিমিটেড এটা ৰাইট টাইমত ৰাইট প্লেটফৰ্ম এণ্ড ৰাইট অপৰচুনিটি যিটো প্লেটফৰ্ম মাত্ৰ যদি মই কওঁ ষ্টাৰ্ট হৈছে 1 ছেপ্টেম্বৰ 2024 বৰ্তমান আমাৰ এই কোম্পানীটো আৰম্ভ হোৱা দিন হৈছে মাত্ৰ 7 মাহ কমপ্লিট হৈছে আৰু আজি 7 মাহত ভাৰতবৰ্ষত মই যদি কওঁ যে অলৰেডি ধামাকা সৃষ্টি কৰিছে লগতে অসমত বিশেষকে এটা খুব ধুনীয়া গ্ৰোথ আৰম্ভ কৰিছে আৰু আমাৰ এই কোম্পানীটোৰ হেড অফিচ হৈছে লক্ষ্ণৌ উত্তৰ প্ৰদেশত আমাৰ এই কোম্পানী হেড অফিচ আছে ৰাইট তো নেক্সট যদি মই কওঁ অলৰেডি আমাৰ ওচৰত গোটেইখিনি লিগেল ডকুমেন্টস আছে যিখিনি এটা কোম্পানী ৰানিং কৰিবৰ কাৰণে ভাৰত চৰকাৰৰ পৰা যিখিনি আমাক ডকুমেন্টস লাগে অলৰেডি আমাৰ হাতত গোটেইখিনি ডকুমেন্টস অলৰেডি আহি গৈছে ৰাইট তো নেক্সট মই আপোনাক আমাৰ কোম্পানী ডাইৰেক্টৰ জনৰ লগত চিনাকি কৰাই দিব বিচাৰিছো এই ব্যক্তিজনৰ কাৰণে আপুনি দিলছে আপুনি য'ত আছে তাৰ পৰা আপুনি এটা ক্লাপিং কৰক আপুনি কমেন্ট বক্সত আপুনি এই ব্যক্তিজনক আপুনি এটা ধন্যবাদ দিব পাৰে বিকজ এনেকুৱা এজন ব্যক্তি যিজন ব্যক্তি এজ এ ইয়ং এজত এজ এ ইঞ্জিনিয়াৰিং কমপ্লিট কৰাৰ পাছত আজি তেওঁ আমাৰ ইণ্ডাষ্ট্ৰিটো এজন মাল্টি মিলিয়নাৰ হয় ৰাইট আৰু লগতে যদি মই কওঁ যে এই ব্যক্তিজনে যে ইঞ্জিনিয়াৰিং কমপ্লিট কৰাৰ পাছত আজি কিন্তু কোনো চৰকাৰী চাকৰি বা কোনো প্ৰাইভেট জব নকৰাকে আজি এই এজন ব্যক্তিয়ে আজি এই ড্ৰিমাৰ্ছ ইণ্ডিয়া কোম্পানী ওপেন কৰিছে য'ত অলৰেডি হাজাৰ ব্যক্তিয়ে মই যদি কওঁ অলমোষ্ট 50,000 50,000 ব্যক্তিয়ে অলৰেডি উইদিন 7 মাহত আজি এই ড্ৰিমাৰ্ছ ইণ্ডিয়াত কাম কৰি নিজৰ কেৰিয়াৰ বনাবৰ কাৰণে সুবিধা পাইছে ৰাইট এনেকুৱা এজন মহান ব্যক্তিৰ কাৰণে ডেফিনেটলি আপুনি ক্লেপিং কৰিব পাৰে আৰু এই ব্যক্তিজনৰ ঘৰ হৈছে আমাৰ ভাৰতৰে হয় উত্তৰ প্ৰদেশ লক্ষ্ণৌত আমাৰ ইঞ্জিনিয়াৰ ৰোহিত যাদৱ ছাৰৰ ঘৰ হয় ৰাইট তো নেক্সট যদি মই কওঁ যে আমাৰ এইটো হৈছে এটা বিজনেছ কনচেপ্ট হয় তো আমাৰ ইয়াতে কোম্পানী ইয়াতে বিজনেছ বুলি ক'লে প্ৰডাক্টছ উইদাউট প্ৰডাক্টত কেতিয়াও বিজনেছ হ'ব নোৱাৰে ৰাইট তো যিসকল ব্যক্তিয়ে আজি মিটিঙত আহি লেফ্ট লৈছে মই সকল ব্যক্তিক ক'ব বিচাৰিছো যে আপুনি লেফ্ট নল'ব কোনোবাই লেফ্ট লৈছে ল'ব দিয়ক হয়তো কাৰোবাৰ নেটৱৰ্ক কিছু হ'ব পাৰে কিন্তু আপুনি মিটিংখন এৰি এইকাৰণে নাযাব বিকজ আপুনি আচল ৰিয়েল আপুনি প্লেনটোৰ বিষয়ে আপুনি লাষ্টত গম পাব গতিকে মই আপোনাক প্ৰথমৰ পৰা ভালদৰে বুজাবৰ কাৰণে আজি চিষ্টেমেটিক ৱাইজ মই পিডিএফটো ডিজাইন কৰিছো তো বিজনেছ বুলি ক'লে প্ৰডাক্টছ উইদাউট প্ৰডাক্টত কেতিয়াও বিজনেছ হ'ব নোৱাৰে গতিকে আমাৰ কোম্পানীয়ে কিছুমান ব্ৰেণ্ড কোৱালিটিৰ প্ৰডাক্টছ যিটো আয়ুৰ্বেদিক হাৰ্বেল প্ৰডাক্টক লৈ আমাৰ কোম্পানীয়ে বিজনেছ ষ্টাৰ্ট কৰিছে যিটো প্ৰডাক্টৰ নাম কেটেগৰী হৈছে হেল্থ কেয়াৰ পাৰ্চনেল কেয়াৰ এগ্ৰিকালচাৰ কেয়াৰ অলৰেডি আমাৰ কোম্পানীয়ে প্ৰডাক্টক লৈ বিজনেছ ষ্টাৰ্ট কৰিছে ৰাইট এতিয়া যদি মই কওঁ আমাৰ ওচৰত এনেকুৱা ধৰণৰ কিছুমান প্ৰডাক্টছ আছে আপুনি প্ৰডাক্টখিনিৰ ফটো দেখি বা প্ৰডাক্টৰ নাম শুনি ভয় নাখাব বহুত ব্যক্তিয়ে কি কৰে আমাৰ অসমৰ এনেকুৱা বহুত ব্যক্তি আছে যিয়ে ৰামায়ণখন পঢ়াৰ পাছতো সীতা মতানে মাইকী গম নাপায় আৰু কিছুমান এনেকুৱা ব্যক্তি আছে ৰামায়ণখন নপঢ়াকে কৈ দিয়ে যে সীতা মতানে মাইকী গতিকে আজি মই আপোনাক প্ৰডাক্টখিনি দেখি বা প্ৰডাক্টৰ নামটো শুনি বা প্ৰডাক্টৰ ছবিটো দেখি আপুনি এইটো ভাবি নল'ব যে আমি ঘৰে ঘৰে প্ৰডাক্ট বেচিব লাগিব নো আমি প্ৰডাক্ট ঘৰে ঘৰে বেছি ফুৰিব নালাগে ওকে
তো এটো মই জাস্ট বিজনেছৰ এটা মডেল প্ৰজেক্ট হয় আমাৰ বিজনেছত কি আছে মই এখিনি দেখাবলৈ আপোনাক বিচাৰিছো তো আমাৰ ওচৰত এটা ভাল ব্ৰ্যান্ড কোৱালিটিৰ সি বাৰ্টন জুস প্ৰডাক্ট আছে যেটো মাল্টি ভিটামিনছ এটা বেৰিজ প্ৰডাক্ট হয় যেটো প্ৰডাক্ট ইউজ কৰি আজি যদি আমি কওঁ বহুত মানুহে নিজৰ হেলথৰ পৰা বিভিন্ন ধৰণৰ বেমাৰৰ পৰা নিজকে বচাব পাৰিছে লগতে আমাৰ ওচৰত লেডিজ সকলৰ কাৰণে ফ্লাইং লেডি প্ৰডাক্ট আছে যেটো লেডিজ প্ৰডাক্টৰ মাধ্যমত আজি এগৰাকী লেডিয়ে আজি পিৰিয়ডছৰ টাইমত নিজকে সুৰক্ষিত কৰি ৰাখিব পাৰিছে ৰাইট নেক্সট যদি মই ক'ব বিচাৰো যে ভিটামিন সি ফেছ ওয়াশ আছে আজি আমি দেখিছো মাৰ্কেটত কিমান স্কিনৰ প্ৰবলেম হয় গতিকে স্কিন প্ৰবলেমৰ পৰা বাচিবৰ কাৰণে আমাৰ কোম্পানীয়ে ভিটামিন সি ফেছ ওয়াশ আপোনাৰ কাৰণে লৈ আহিছে নেক্সট আপুনি ফিগাৰটো আপুনি স্লিম কৰিবৰ কাৰণে আমাৰ কোম্পানীয়ে স্লিম ফিট কেপচুল লৈ আহিছে লগতে আমাৰ কোম্পানীয়ে ত্ৰিফলা লৈ আহিছে যে আপুনি বিভিন্ন ধৰণৰ পেটৰ প্ৰবলেম গেছৰ প্ৰবলেম ৰাইট আপোনাৰ বিভিন্ন ধৰণৰ পেটৰ সমস্যাৰ পৰা বাচিবৰ কাৰণে আমাৰ কোম্পানীয়ে ত্ৰিফলা প্ৰডাক্ট লৈ আহিছে লগতে আমাৰ কোম্পানীয়ে আশোকা কোট লৈ আহিছে য'ত লেডিজ সকলৰ ইন্টাৰনেল যেনেকুৱা ধৰণৰ প্ৰবলেম নহওক ঠিক কৰিবৰ কাৰণে আমাৰ কোম্পানীয়ে এটা বেষ্ট অফ দা বেষ্ট এটা অশোকা কোট প্ৰডাক্ট লৈ আহিছে লগতে মই যদি কওঁ আমাৰ কোম্পানীয়ে অলৰেডি প্ৰডাক্ট লৈ আহিছে অৰ্থ অইল এণ্ড কেপচুল লৈ আহিছে যেটো অৰ্থ অইল কেপচুলৰ মাধ্যমত মানুহে যিখিনি জইন্ট পেইন হয় যিখিনি বিষৰ প্ৰবলেমৰ পৰা বাচিবৰ কাৰণে আমাৰ কোম্পানীয়ে খুব ধুনীয়া প্ৰডাক্ট লঞ্চ কৰিছে ৰাইট লগতে আমাৰ কোম্পানীয়ে কেৰাটিন হেয়াৰ শ্যাম্পু লৈ আহিছে যে আপুনি যদি আপোনাৰ স্কিনটো ঠিক কৰিব আপোনাৰ হেয়াৰ যদি আপুনি ঠিক কৰিব বিচাৰে তেনে আমাৰ কোম্পানীয়ে হেয়াৰ শ্যাম্পু লৈ আহিছে ৰাইট লগতে আমাৰ ওচৰত বায়োমেগনেটিক ব্ৰেসলেট আছে যিডাল মেগনেটিক ব্ৰেসলেটৰ মাধ্যমত আপুনি মাত্ৰ হাতত পিন্ধিব লাগে আৰু এই ব্ৰেসলেট বা পিন্ধাৰ কাৰণে আজি ব্লাড সুগাৰ ব্লাড প্ৰেছাৰ মতলব ব্লাড ৰিলেটেড বহুত প্ৰবলেমৰ পৰা আজি মানুহে ইয়াৰ পৰা বাচিব পাৰিছে লগতে যদি মই কওঁ আমাৰ ওচৰত বায়োমেগনেটিক মেট্ৰেছ আছে যিখন মেট্ৰেছৰ মাধ্যমত মই যদি কওঁ এখন এটা মেট্ৰেছ আপোনাৰ এখন মেগনেটিক থেৰাপি বুলি কোৱা হয় আজি আমি দেখিছো যে কাৰোবাৰ পেৰালাইসিস হোৱাৰ পাছত বা বিভিন্ন ধৰণৰ প্ৰবলেম হলে আজিৰ দিনৰ মানুহে থেৰাপি লয় কাৰেণ্টৰ থেৰাপি লয় ডক্টৰে থেৰাপি দিয়ে কিন্তু আপুনি যদি চাই যিখিনি ইলেক্ট্ৰনিক যিখিনি থেৰাপি হয় যিখিনি মাধ্যমত ডক্টৰে যিখিনি থেৰাপি কৰে তাৰ ফলত যথেষ্ট সাইড এফেক্ট হোৱাৰ চান্স থাকে কিন্তু আমাৰটো মেগনেটিক থেৰাপি হয় যাৰ ফলত আপোনাৰ পেৰালাইসিস প্ৰবলেম আপোনাৰ বিষৰ প্ৰবলেম নাৰ্ভৰ প্ৰবলেম পেট বিষৰ প্ৰবলেম আপোনাৰ গেষ্ট্ৰিকৰ প্ৰবলেম আপোনাৰ বিভিন্ন ধৰণৰ আপুনি আপটো কেন্সাৰ পৰ্যন্ত আপুনি বেমাৰৰ পৰা আপুনি মেট্ৰেছখনৰ পৰা আপুনি নিজকে বচাই ৰাখিব পাৰে আৰু মেট্ৰেছখন আপুনি না খাব লাগে না পিন্ধিব লাগে এই মেট্ৰেছখনত বস আমি ডেইলি আমি শুব লাগে যেতিয়া আমি ৰাতি আমি শু ৰাইট তো এখিনি হৈছে আমাৰ প্ৰডাক্টস লগতে আমাৰ এগ্ৰিকালচাৰ প্ৰডাক্ট কেটামানো আছে তো এগ্ৰিকালচাৰ প্ৰডাক্টটো মানুহক লাগিলে আমাৰ কোম্পানীৰ পৰা তেওঁলোকে প্ৰডাক্ট ল'ব পাৰে এই প্ৰডাক্টখিনি বিষয়ে মই এই কাৰণে দেখালো কাৰণ প্ৰডাক্টৰ অবিহনে কেতিয়াও ব্যৱসায় কৰিব নোৱাৰে কিন্তু সেই বুলি এটো নহয় যে আমি এই ইন্ডাষ্ট্ৰিটোত আমি প্ৰডাক্ট সেল কৰিম নো আমি কোনো প্ৰডাক্ট সেলছ কৰিব নালাগে এতিয়া মই আপোনাক দেখাবলৈ গৈ আছো হাউ টু ষ্টাৰ্ট কেনেকে আপুনি ব্যৱসায়টো ষ্টাৰ্ট কৰিব ৰাইট হাউ টু ষ্টাৰ্ট তো ষ্টাৰ্ট কৰিবৰ কাৰণে মাই ডিয়াৰ ফ্ৰেণ্ডছ প্ৰথমতে আপুনি ইয়াতে অনলাইন আইডি ৰেজিষ্ট্ৰেচন কৰিব লাগে মাত্ৰ আপুনি আধাৰ কাৰ্ড পান কাৰ্ড আৰু বেংক পাছবুক দি আপুনি আপোনাৰ আইডিটো ৰেজিষ্টাৰ কৰিব লাগে ৰাইট যেতিয়া আপুনি আইডিটো ৰেজিষ্টাৰ কৰিব আইডি ৰেজিষ্টাৰ কৰাৰ পাছত আপুনি আপোনাৰ আইডিটো এক্টিভেশন কৰি আপুনি বিজনেসটো ষ্টাৰ্টআপ কৰিব পাৰে এতিয়া আইডি এক্টিভেশনৰ কাৰণে আপুনি কোম্পানী এক্সট্ৰাকে কোনো পইচা দিব নালাগে আমাৰ ইয়াত জয়নিং ফ্ৰী হয় আপুনি ডকুমেন্টস দিয়াৰ লগে লগে আপোনাৰ কোম্পানী আপোনাক আইডি প্ৰভাইড কৰিব ৰাইট আইডি প্ৰভাইড কৰাৰ পাছত আমাৰ কোম্পানী চাওক মই যিখিনি প্ৰডাক্ট দেখিলো ইয়াত এক্সট্ৰাকে কোনো পইচা দিব প্ৰয়োজন নাই যদি আপোনাক কিমান ইনকাম লাগে তাৰ ওপৰত ডিপেন্ড কৰিব আমাৰ কোম্পানীয়ে ডেইলি ইনকাম দি আছে ডেইলি কিমান ইনকাম দিছে 1500 টকাৰ পৰা আপ টু আপোনাৰ এদিনত 15000 টকা লৈকে যদি আপোনাক এদিনত 15000 টকা এদিনত যদি আপোনাক 1500 টকা ডেইলি ইনকাম লাগে তেন্তে এটো আইডি আপুনি লবলে হলে আমাৰ কোম্পানী মই যিখিনি প্ৰডাক্ট এতিয়া কলো এই প্ৰডাক্টখিনি ভিতৰত 11-12টা প্ৰডাক্টস আছে ইয়াৰ ভিতৰত যিকোনো প্ৰডাক্ট এটা ললে আপুনি আমাৰ ব্যৱসায়টো ষ্টাৰ্ট কৰিব পাৰিব এটা প্ৰডাক্টৰ দামটো আপুনি ভালকে চাওক আজি অল ওভাৰ ইন্ডিয়াত ইমান কম ৰেটত এটা প্ৰডাক্ট কিনি আজি বিজনেস ষ্টাৰ্ট কৰিব পৰা ইন্ডিয়াত কোনো কোম্পানী নাই মাত্ৰ 999 টকা মানে 1000 টকাৰ পৰা আপ টু 1500 টকাৰ ভিতৰত যিটো প্ৰডাক্ট আপোনাক লাগে তাৰে আপুনি যিকোনো এমাউন্ট এটা পে কৰি আপুনি কোম্পানীৰ পৰা প্ৰডাক্ট এটা লওক আৰু আপোনাৰ জয়নিং হৈ যাব আপোনাৰ বিজনেস ষ্টাৰ্টআপ হৈ যাব আৰু আপুনি ডেইলি 1500 টকা আপুনি আইডিটো ল'ব পাৰিব মানে মাহেকত 45000 টকা ইনকাম নেক্সট আমাৰ গল সিলভাৰ এন্ট্ৰি যদি আপুনি সিলভাৰ এন্ট্ৰি হয় দেন আপুনি ডেইলি 3000 টকা ইনকাম ল'ব পাৰিব ডেইলি 3000 টকা ইনকাম ল'বৰ কাৰণে আপুনি আমাৰ কোম্পানীৰ মাত্ৰ যিকোনো দুটা প্ৰডাক্ট আপুনি নিজৰ ইচ্ছামতে ল'ব পাৰে আৰু এই সিলভাৰ এন্ট্ৰি পেকেজটোৰ দাম যদি কওঁ দুটা প্ৰডাক্টত অলমোস্ট মই যদি কওঁ 2000 টকাৰ পৰা 2500 টকাৰ ভিতৰত আপোনাৰ প্ৰডাক্টৰ ৰেট হ'ব ৰাইট তো নেক্সট যদি মই আপোনাক দেখাব বিচাৰো গোল্ড এন্ট্ৰি
গোল এন্ট্ৰি কৰিবলৈ হলে আপোনাৰ মিনিমাম 6000 আপুনি মিনিমাম 6000 টকাত আপুনি এখন বায়োমেগনেটিক মেট্ৰেছ ল'ব পাৰে নহলে আপুনি যিকোনো 5টা প্ৰডাক্ট কিনিব পাৰে আৰু আপুনি এই গোল এন্ট্ৰিত যদি আইডি লয় তেনে আপুনি ডেইলি 10000 টকা অৰ্থাৎ মাহেকত 3 লাখ টকা ইনকাম কৰিব পাৰিব আৰু নেক্সট যেটো আমাৰ ডায়মণ্ড এন্ট্ৰি ডেইলি 15000 টকা মানে এটা মাহত 4.5 লাখ টকা ইনকাম কৰিব পাৰিব আৰু ইয়াত আপুনি পইচা হিচাপত যদি কও এই আইডিটোৰ বা এই পেকেজটোৰ ভ্যালু হৈছে 8000 বা 10000 টকাৰ ভিতৰত আপোনাৰ ভ্যালু হ'ব ৰাইট তো ইয়াৰে আপুনি যিকোনো এটা এমাউন্ট লৈ বা যিকোনো প্ৰডাক্টস লৈ আপুনি ব্যৱসায়টো আৰম্ভ কৰিব পাৰে এতিয়া চাওক এতিয়া আমি কাম কৰিব লাগিব কি এতিয়া ভালদৰে মন কৰিব আমি কাম কৰিব লাগিব কি মন কৰিব কাম এটাই কৰিব লাগিব কিন্তু আপুনি 8 টাইপস অফ ইনকাম পাব আপুনি 8 টাইপস অফ ইনকাম পাব ম্যাচিং ইনকাম পাব ৰিটেল প্ৰফিট কেশবেক বোনাস টিম ম্যাচিং বোনাস স্পন্সৰ ইনকাম ৰিৱাৰ্ড ইনকাম ৰাইট ৰয়্যালিটি ইনকাম ফ্ৰেঞ্চাইজি ইনকাম আপুনি লাভ কৰিব কেনেকুৱা ধৰণে কি কৰিব লাগিব চাওক এতিয়া ইগল হাউ টু ওয়ার্ক এন্ড আর্ন মানি আপুনি কেনেকে কাম কৰিব আৰু কেনেকে পইচা ঘটিব আপুনি কাম কৰিব লাগিব কি এতিয়া আপুনি আসল কথাখিনি গম পাব পাৰিব নেক্সট স্লাইডত আপুনি চালে গম পাব আমাৰ যেটো প্ৰথম ইনকাম এটো হৈছে ম্যাচিং ইনকাম আপুনি কৰিব লাগে কি চাওক না আপুনি প্ৰডাক্ট সেল কৰিব লাগে না আপুনি মানুহক জয়েন কৰাই ফুৰাব লাগে না আপুনি ঘৰে ঘৰে ঘূৰি ফুৰিব লাগে তেনেকুৱা একো কাম আপুনি কৰিব প্ৰয়োজন নাই এটো এটা স্মাৰ্ট ওয়ার্ক হয় আপুনি কৰিব লাগে কি আপুনি ইয়াতে জয়েন কৰিলে আৰু আমাৰ এই বিজনেস প্ল্যানটো আপোনাক যেটা ট্ৰেনিং দিয়া যাব ইয়াত পইচা কেনেকে ইনকাম কৰে যেটা আপোনাক গোটেই ডিটেইলছত শিকোৱা যাব তাৰ পাছত আপুনি আমাৰ কোম্পানী যেটো প্ৰডাক্ট লৈ জয়েন কৰিছিলে এই প্ৰডাক্টটো যদি আপুনি ইউজ কৰিলে ইউজ কৰি যদি আপুনি ভাল লাগিলে আপুনি মাত্ৰ দুজন ব্যক্তিক আপুনি ব্যৱসায়টোৰ বিষয়ে শেয়াৰ কৰিব লাগে কিমানজন ব্যক্তি দুজন আৰু মই যদি কওঁ যদি আপোনাক লাইফত লাখ টকা লাগে যদি আপোনাৰ ডাঙৰ সপোন আছে যদি আপুনি নিজৰ জীৱনৰ কেৰিয়াৰটো বনাব বিচাৰিছে তেন্তে আপুনি দুজন নালাগে আপুনি 100 জন ব্যক্তিকো আপুনি এটো ইন্ডাষ্ট্ৰি লৈ আহিব পাৰিব যদি আপোনাৰ সপোন নাই যদি আপোনাৰ পইচা ঘটাৰ কোনো ড্ৰিমছে নাই তেন্তে আপুনি দুজন নালাগে আপুনি এজন ব্যক্তিকো ব্যৱসায়টোৰ কথা ক'ব নোৱাৰে গতিকে আপুনি যদি ইনকাম কৰিব বিচাৰিছে তেনে মিনিমাম দুজন ব্যক্তিকটো ব্যৱসায়টোৰ বিষয়ে আপুনি ক'ব লাগিব যেতিয়া আপুনি দুজন ব্যক্তিক ব্যৱসায়টো ক'লে মই ধৰি লৈছো যদি দুজন ব্যক্তি এটা প্ৰডাক্ট লৈ ষ্টাৰ্ট কৰে তেনে আপুনি স্ক্ৰিনখনত ভালকে চাওক আপুনি 20% 200 টকা আপোনাৰ প্ৰথম কমিশন হ'ব যদি আপোনাৰ দুটা প্ৰডাক্ট লৈ যদি আপোনাৰ লগত আপুনি কোৱা ব্যক্তি দুজনে যদি ষ্টাৰ্ট কৰে তেনে 400 টকা এনেকা আপুনি এনেকে ধৰণে আপুনি ইনকাম পাব মই এটা এক্সাম্পল দি ভালকে দেখাব বিচাৰিছো যেতিয়া আপুনি প্ৰথমতে দুজন ব্যক্তি ক'লে দুজনৰ পৰা 4জন 4জনৰ পৰা 8জন 8জনৰ পৰা 16জন এনেকে আপোনাৰ নেটৱৰ্ক ক্ৰিয়েট হ'ব আৰু এই নেটৱৰ্কটো পাৱাৰটো আপুনি ভালকে মন কৰক যদি আপোনাৰ লেফটত 10টা আইডি ৰাইটত 10টা আইডি যদি আপোনাৰ মিনিমাম দুটা প্ৰডাক্ট লৈ যদি 2000 স্পিড ষ্টাৰ্ট কৰে তেন্তে আপুনি 400 টকাকে আপুনি 4000 টকা পাই যাব যেতিয়া আপোনাৰ 10 জনৰ পৰা 50 জন 50টা আইডি হ'ব তেতিয়া আপুনি 20000 টকা ইনকাম পালেগে আকৌ এই 50টাৰ পৰা যদি 100টা হ'ব নেক্সট আপুনি 40000 টকা পালে নেক্সট যেটা 500 হ'বগে আপুনি 2 লাখ টকা পালে এনেকে আপোনাৰ গ্ৰেজুৱেলি আপোনাৰ ইনকামটো বাঢ়ি যাব এতিয়া আহিগল পাৱাৰ অফ ডুপ্লিকেশন এতিয়া আপুনি চাব লাগিব যে হোৱাট ইজ পাৱাৰ অফ ডুপ্লিকেশন আজি আমাৰ অসমৰ বহুত মানুহে নাজানে যে পাৱাৰ অফ ডুপ্লিকেশন কি হয় কিন্তু মাই ডিয়াৰ ফ্ৰেন্ডস আমাৰ এটো ইন্ডাষ্ট্ৰিৰ পাৱাৰ অফ ডুপ্লিকেশনৰ বহুত ডাঙৰ এটা ৰুল আছে আৰু এই ডুপ্লিকেশনটোৰ কাৰণে আজি মই 7 মাহত আজি মই 18 লাখ টকা ইনকাম কৰিছো আৰু আপোনাক মই লাষ্টত দেখাবলৈ গৈ আছো আপুনি চাওক ইয়াতে কি কৰিব লাগে আপুনি বহুত ব্যস্ত মানুহ ধৰি লৈছো আপুনি এটা মাহত মাত্ৰ দুজন ব্যক্তিকে আপুনি নেটৱৰ্কটো শেয়াৰ কৰিব লাগে হে দুজন ব্যক্তি যেতিয়া নেক্সট মাহত দুজনক ক'ব আপোনাৰ নেটৱৰ্কটো বনি যাব 4 জনলৈ নেক্সট 3 নম্বৰ মাহত যেতিয়া 4 জন ব্যক্তিয়ে দুজনক ক'ব আপোনাৰ নেটৱৰ্কটো বনি যাব 8 জনক নেক্সট মাহত যেতিয়া 8 জনে দুজনক ক'ব তেতিয়া আপোনাৰ নেটৱৰ্কটো হৈ যাব 16 জন এনেকে আপোনাৰ দুজনৰ পৰা ষ্টাৰ্ট কৰি উইদিন এটা বছৰত এটো ক্যালকুলেশন মাত্ৰ এবছৰত দেখুৱা গৈছে মাত্ৰ 12 মাহত আপোনাৰ টোটাল নেটৱৰ্ক টোটাল টিম সাইজ হৈ যাব 8190 এতিয়া 8100 যদি আপোনাৰ 90 জনৰ পৰিয়াল হয় ফৰ এক্সাম্পল আমি এটা আমাক কোৱা হৈছে যে লেফটত এটা আইডি ৰাইটত এটা আইডি আপোনাক কিমান দিব 400 টকা ইনকাম দিব যদি 2000 স্পিড আপোনাৰ আইডি আহে যদি 1000 স্পিড মানে এটা প্ৰডাক্ট লৈ আহে তেনে 200 টকা পাব তো ইয়াত 400 টকা ক্যালকুলেশনত দেখুৱা গৈছে এতিয়া আমি 8000 টো যদি 190 টো বাদ দি দিছো 4000 টিমক যদি 8000 টিমক যদি আমি ডিভাইড কৰো তেনে আপোনাৰ হৈ যাব 4000 লেফট 4000 ৰাইট এতিয়া আপুনি ভালদৰে হিসাব কৰক যে লেফটত 4000 ৰাইটত 4000 দেন আপুনি 400 টকাকে কিমান ইনকাম হ'ব পাৰে এবাৰ আপুনি ক্যালকুলেশন কৰি কমেন্ট বক্সত জনাওক যে 4000 লেফটত আৰু 4000 ইনটু আপুনি 400 টকা আপুনি এটা বছৰত 12 মাহত আপুনি কিমান টকা ইনকাম কৰিব পাৰে এবাৰ ভাবক আৰু আপুনি কাম কি কৰিব লাগে মাত্ৰ আপুনি দুজন ব্যক্তিক ব্যৱসায়টোৰ বিষয়ে শেয়াৰ কৰিব লাগে কিমানজন ব্যক্তি মাত্ৰ দুজন ব্যক্তি
ৰাইট আপুনি ভালদৰে চাওক মই দেখাবলৈ গৈ আছো মাত্ৰ দুজন ব্যক্তিৰ মাধ্যমত যেতিয়া আপোনাৰ 8,000 নেটৱৰ্ক বনিব আপুনি এটা বছৰত মানে 12 মাহত আপুনি 16 লাখ টকা ইনকাম কৰিব পাৰিব মাই ডিয়াৰ ফ্ৰেণ্ড আৰু মই এইটো ৰিয়েলি কৈছো আজি বহুত মই মানে সিস্টেমটোক মই ডেফিনেটলি থ্যাঙ্কস দিব লাগিব বিকজ এটা সময়ত ময়ো সপোন যেন লাগিছিলে যে 12 মাহত 16 লাখ টকা মাত্ৰ দুজন ব্যক্তিক মই শ্বেয়াৰ কৰি ইনকাম কৰিব পাৰিম মই জীৱনতো ভবা নাছিলো কিন্তু আজি ভাবিবলৈ একাৰণে বাধ্য কাৰণ 16 লাখ টকাটো মই উইদিন 7 মাহত এবছৰ নহয় 7 মাহত মই 16 লাখ নহয় মই 18 লাখ টকা ইনকাম কৰিলো তো আপোনাক মই দেখাব বিচাৰিছো ইয়াতে আপুনি চাব পাৰে এটো আজিৰ পৰা মোৰ যদি ক 7 মাহ নোহোৱাৰ আগতে মানে 6 মাহ হৈ যায় মানে 6 মাহ এটা সপ্তাহৰ পিছত এতিয়াতো মোৰ 18 লাখ হৈ গল ৰাইট তো চাও ইয়াতে মই মানি লৈছো 7 মন মই ইয়াত আপোনাক ইয়াৰ আগৰ স্লাইডটো চাওক আগৰ স্লাইডটো কোৱা হৈছে যে 12 মাহত আপোনাৰ কিমান ইনকাম 12 মাহত 16 লাখ টকা ইনকাম মাত্ৰ দুজনক শ্বেয়াৰ কৰিব লাগে আৰু আজি মই দুজনক শ্বেয়াৰ কৰি মাত্ৰ 7 মাহত মই 16 লাখৰ ওপৰত আৰ্নিং কৰিলো যদি আপোনাক বেংক একাউণ্টৰ প্ৰুফ লাগে মই আপোনাক দেখাব পাৰিম আৰু মই অকলে ইনকাম কৰা নাই এনেকুৱা বহুত ব্যক্তি আছে এনেকুৱা আৰু 8টা টাইপছৰ ইনকাম আছে নেক্সট আমাৰ ৰিপাৰ্চেছ ইনকাম আছে তো ৰিপাৰ্চেছ ইনকামটো মই নেদেখাও বিকজ যোন অকল ব্যক্তি আপোনাক ৰিপাৰ্চেছটো আপোনাক আজি যোনে আপোনাক ইনভাইট কৰিছে তেওঁৰ লগত ভালকে কথা পাতি বাকি ইনকাম খিনিৰ বিষয়ে আপুনি ক্লিয়াৰ কৰিব কাৰণ গুটেখিনি ইনকাম দেখাবলৈ গলে আজি আমাৰ মিটিংখনৰ টাইমটো বহুত হৈ যাব আমি 45 মিনিটৰ ভিতৰত আমি মিটিংখন আজি ফিনিশ কৰিব নোৱাৰিম ৰাইট তো গতিকে আমাৰ টাইমৰ লিমিট যেটো 45 মিনিটস গতিকে এই ইনকাম খিনিৰ বিষয়ে আপোনাক যোনে ইনভাইট কৰিছে তেওঁৰ পৰা আপুনি জানি ল'ব ৰাইট তো আমাৰ ৰেংক আছে যেতিয়া আপুনি ইয়াত বিজনেছটো গ্ৰেজুৱেলি আগবাঢ়িব তেতিয়া কিছুমান ৰেংক পাব যিখিনি ৰেংকৰ মাধ্যমত আপোনাক কোম্পানীৰ ফালৰ পৰা আমাৰ ফালৰ পৰা আপোনাক ৰিকগনাইজ আপোনাক সন্মান দিয়া যাব ৰাইট নেক্সট যদি কওঁ আমাৰ তাৰ পাছত আমাৰ কোম্পানী নিজা বেংক একাউণ্ট আছে তো আপুনি ইয়াতে ষ্টাৰ্ট কৰিবলৈ যাওঁতে যিকিটা বেংক একাউণ্ট আছে কোম্পানী অফিচিয়েল বেংক একাউণ্টত কাৰো ব্যক্তি একাউণ্টত পেমেন্ট কৰিব দৰকাৰ নাই আপুনি ডাইৰেক্ট কোম্পানীৰ বেংক একাউণ্টত পেমেন্ট কৰি আপুনি ইয়াত আপুনি বিজনেছটো ষ্টাৰ্ট কৰিব পাৰে ৰাইট তো তাৰ কাৰণে আমাৰ প্ৰি লঞ্চিং হৈ গৈছে ইয়াত প্ৰি লঞ্চিংৰ ফটো আছে চাওক আমাৰ কোম্পানী ষ্টাৰ্ট হৈছিল 1 ছেপ্টেম্বৰত আৰু আমাৰ কোম্পানীৰ লক্ষ্ণৌত অক্টোবৰত মিটিং হৈছিল আমাৰ এখন লক্ষ্ণৌ সিএমডি ছাৰ আছিল আমাৰ অসমৰ গুৱাহাটীত আমি উলুবাৰী আমি হোটেল ফৰচুনত আমি প্ৰি লঞ্চিং কৰিছিলো নেক্সট আমাৰ ইউপিত আমাৰ এমপিত প্ৰি লঞ্চিং হৈছিল নেক্সট আমাৰ ইউপিত প্ৰি লঞ্চিং হৈছিল নেক্সট আমাৰ আগৰতলা ত্ৰিপুৰাত আমাৰ প্ৰি লঞ্চিং হৈছিল আৰু অহা আমাৰ 22 তাৰিখে আমাৰ মহাৰাষ্ট্ৰত আমাৰ জলগাঁৱত আমাৰ প্ৰি লঞ্চিং হ'বলৈ গৈ আছে ৰাইট তো নেক্সট মই আপোনালোকক চাওক এগৰাকী বাইদেউক মই দেখাব বিচাৰিছো এগৰাকী হাউসৱাইফ হয় ঘৰ ভাৰতৰ আমাৰ মুম্বাইত হয় আজি মুম্বাইত বৰ্ষা ইংলে মেডাম আজি তেওঁ আমাৰ ডিমাছ ইণ্ডিয়াত কাম কৰি তেওঁ 9,54,000 টকা ইনকাম কৰিলে আৰু যোৱাকালি তেওঁ 10 লাখ ইনকাম ক্ৰছ কৰিছে মাত্ৰ 7 মাহত এগৰাকী হাউসৱাইফ আজি আমাৰ লগত নেটৱৰ্ক কৰিলে আজি দুজন ব্যক্তি ব্যৱসায়ৰ বিষয়ে কৈছিলে আৰু এনেকৈ ব্যৱসায়টো কৰি আজি 9,54,000 টকা অলমোষ্ট 10 লাখ টকা ইনকাম কৰিছে আমাৰ নেক্সট আছে ৰামেন্দ্ৰ সিং এজ এ ষ্টুডেন্ট হয় আজি 7 মাহত চাওক আজি 9,11,000 টকা ইনকাম কৰিলে আমাৰ প্লেটিনামত আছে আমাৰ 7,11,000 টকা ইনকাম কৰিছে মিস্টাৰ সুৰজ সিং এটো কোনো এবছৰ ইনকাম নহয় মাত্ৰ 6-7 মাহৰ ইনকাম এয়া আমাৰ হৈছে আমাৰ বৈশালী চিম্পি মেডাম মহাৰাষ্ট্ৰ জলগাঁও হয় এজ এ হাউসৱাইফ আজি 5 লাখ টকাৰ ওপৰত ইনকাম কৰিলে আমাৰ এয়া পংকজ লোহাৰ এমপিৰ পৰা বিলং কৰে 5,02,000 ইনকাম কৰিছে এয়া আমাৰ জাগিৰোডৰ পৰা বিলং কৰে মিস্টাৰ চন্দ্ৰ গোৱালা অসমৰ হয় জাগিৰোড আমাৰ ক্ষেত্ৰীৰ পৰা বিলং কৰে আৰু মই ফেচবুকত এজন ব্যক্তিয়ে মোৰ লগত বিজনেছ ষ্টাৰ্ট কৰিছিলে আৰু বৰ্তমান সময়ত যদি কওঁ 5 লাখৰ ওপৰত ইনকাম কৰিলে উইদিন 4-5 মাহৰ ভিতৰত ৰাইট এজন আমাৰ উদয় মিলি যি আজি অনুষ্ঠানটো আৰম্ভ কৰিছিলে লখিমপুৰত ঘৰ হয় মোৰ লগত ফেচবুক চিনাকি আগতে মই যেতিয়া লগ পাইছিলো এখন প্ৰাইভেট স্কুলত এখন প্ৰাইভেট জব কৰি আছিলে টিচাৰ কৰি আছিলে আৰু মাহেকত 7,000 টকা চেলাৰি পাইছিলে আৰু আজি বৰ্তমান আমাৰ লগত এই ব্যৱসায়টো আৰম্ভ কৰিলে এই সিস্টেমটোত কাম আৰম্ভ কৰিলে আজি যদি কওঁ এটা সপ্তাহত 10-20,000 টকা ইনকাম কৰি আছে আৰু আজি মই যদি কওঁ 4-5 লাখ টকা এবভ উইদিন 6-7 মান্থত ইনকাম কৰিছে নেক্সট আমাৰ ভাস্কৰ তেৰণ আছে 2.5 লাখ 3 লাখ টকা অলমোষ্ট বেছি ইনকাম কৰিছে উইদিন 6 মান্থত ঘৰ হৈছে জাগিৰোডত মোৰ ফেচবুক চিনাকি ৰাইট তো আমাৰ মেম আছে প্লেটিনাম ৰেংকত আছে 2,20,000 অৰ্চনা মেমে ইনকাম কৰিলে আমাৰ ৰূপালী মেডামে 2,05,000 টকা ইনকাম কৰিছে এনেকুৱা বহুত ব্যক্তি আছে যি আজি লাখ টকা অলৰেডি ইনকাম কৰিছে আমাৰ ডিমাছ ইণ্ডিয়াৰ পৰা গতিকে আপুনি পান কাৰ্ড আধাৰ কাৰ্ড আপুনি প্ৰভাইড কৰক আপুনি কেৱাইসি সাবমিট কৰক আৰু আপোনাৰ প্ৰথম অৰ্ডাৰটো আপুনি কৰক যেটা প্ৰডাক্ট লৈ ষ্টাৰ্ট কৰে কোনো মতলব নাই মুঠতে আপুনি ষ্টাৰ্ট কৰক আপুনি ডিমাছ ইণ্ডিয়াত ভালকে ইনকাম কৰক ৰাইট তো গতিকে মই প্ৰজেক্টটো ইমানতে ফিনিশ কৰিছো আপোনাক এতিয়া মই আপুনি মিটিংৰ পৰা ওলাই নাযাব বিকজ এতিয়া মই আপোনাক প্ৰেজেন্ট আছে ৰাইট
তো মই চন্দ্ৰ গোৱালা ছাৰক এটা আনমিউট কৰাৰ অপশ্যন দিছো আৰু চন্দ্ৰ গোৱালা ছাৰ আপুনি শ্বেয়াৰ কৰক আমাৰ অসমৰ ব্যক্তিসকলক আপুনি কি মেছেজ দিব আপুনি ডিমাৰ চিন্তাত কাম কৰি কেনেকুৱা পাইছে আৰু আজি নতুনকৈ জইন কৰা নতুনকৈ চাবলৈ অহা ব্যক্তিসকলক আপুনি কি মেছেজ দিব আপোনাৰ এক্সপিৰিয়েঞ্চ আপুনি উইদিন 1 মিনিটৰ ভিতৰত আপুনি শ্বেয়াৰ কৰিব অভাৰ টু ইউ Okay. Thank you so much, Basanto sir. আৰু actually প্ৰথমতে সকলোকে ওয়েলকাম জনাও যিসকলে আজি হয়তো নতুনকে আজি এই মিটিং খনত এটেন্ড হ'বলৈ পাইছে আপোনালোকে যেনেকৈ যিসকলে নতুন পাৰসন আজি নতুন মানে মিটিং খনত এটেন্ড হৈছে ঠিক তেনেকৈ আজি মই ক'ব গ'লে 4 মাহৰ আগত মানে actually এই মিটিং খনত মানে মই actually জয়েন হৈছিলো আৰু লগতে চাইছিলো মিটিং খনৰ গোটেইখিনি যিখিনি এক্সপ্লেনেশ্যন দিছিলে সেই গোটেইখিনি বিষয় বুজিবলৈ চেষ্টা কৰিছিলো আৰু চেষ্টা কৰি পেলাই এটা ডিসিশন লৈছিলো যে ইয়েস মই যদি বিচাৰো actually মই পাৰ্ট টাইমলি মই স্টাৰ্ট কৰিব পাৰি কাৰণ মই কোনোদিন ভাবা নাছিলো বিলিভ কৰা নাছিলো যে মোৰ আজি ক'ব গ'লে আজি সাৰে যেনেকুৱাকৈ ক'লে ইণ্ডিয়াৰ নম্বৰ 2 পজিশনত মই আহিছো আজি ক'ব গ'লে এইটো কোম্পানীত তো মই বিশেষকৈ মই এনেকুৱাকৈ মনোভাৱেৰে আহা নাছিলো কাৰণ বিলিভ আৰম্ভণিত কাৰো নহয় তেনেকুৱাকৈ কাৰণ এনেকুৱাকৈ মনোভাৱ নাহে কাৰণ কৰবাত না কৰবাত আমাৰ কিবা এটা ডিসিশন লওঁতে বা লওঁতে আমি বহুত নেগেটিভ কথা আমাৰ চিন্তা আহে তো এনেকৈ কৰো নকৰোকে স্টাৰ্ট কৰিছিলো আজি কৰাৰ পিছত লাহে লাহে যেতিয়া ট্ৰেইনিং বা যেতিয়া শিকা যিখিনি আমাৰ এডুকেশ্যন সিস্টেম আছে এইটো কোম্পানীৰ তো সেই গোটেই এডুকেশ্যন সিস্টেমটো লোৱাৰ পিছত এনেকুৱা লাগিল যে ইয়েস যদি মই বিচাৰো ইয়াতে মই এটা গুড কেৰিয়াৰ বনাব পাৰো আৰু ক'ব গ'লে তাৰ আগতে মই প্ৰাইভেট ইংলিছ মিডিয়াম স্কুল এখনৰ যে টিচাৰ আছিল তো কৰবাত না কৰবাত টিচাৰ কৰি থকা সময়ত এটা লিমিটেড ইনকাম আছিল সপোন বহুত ডাঙৰ আছিলে আৰু ভাবিছিলো কেনেকুৱাকে ইনকামৰ অপচন আৰু এটা দুটা মই একচুয়ালি যদি পাৰো পাৰ্ট টাইমলি মই কৰিব পাৰো তেনেকুৱা বিচাৰি থাকোতে এই প্লেটফৰ্মটো পাইছিলো ভাবা নাছিলো যে মই ফুল টাইম আহিম কেতিয়াবা কাৰণ কিয় কাৰণ হেতুৰ বিষয়ে মই কৰবাত না কৰবাত হয়তো নেগেটিভ থট এটা আছিল কিন্তু লাহে লাহে যেতিয়া এডুকেশ্যন সিস্টেমটো যেতিয়া স্টাৰ্ট কৰিলো শিকিব চেষ্টা কৰিলো যেতিয়া কৰা স্টাৰ্ট কৰিলো তে লাহে লাহে বুজি পালো ইয়াৰ গভীৰতাটো আৰু লগতে গোটেইখিনি কোম্পানীৰ যোনটো ভিজন হওক মিছন হওক বা কোম্পানীৰ আজি ক'ব গ'লে CMD ছাৰৰ ক'ব গ'লে যেনেকুৱাকে কোম্পানীটো ডেভেলপ কৰাক লৈ পেলাই যি ষ্টেপ লৈছে তে চাই পেলাই গোটেইখিনি বস্তু একচুয়ালি নিজৰ মনোভাৱত এটা কনফিডেন্ট আহিল আৰু লগতে এটা ডিসিশন ললো যে ইয়েস মই যদি বিচাৰো ইয়াতে কেৰিয়াৰ বনাব পাৰো আৰু সেই যোনটো ডিসিশন লোৱা কাৰণ মনৰ পৰা ডিসিশন লোৱাটো বহুত ইম্পৰ্টেন্ট আৰু সব লাইফৰ ডিসিশন একচুয়ালি অবভিয়াসলি কৰবাত না কৰবাত আমি নিজৰ ফালৰ পৰা লোৱাটো বহুত ইম্পৰ্টেন্ট কাৰণ কি হয় ডিসিশনটো যদি আপুনি ল'ব পাৰে আপোনাৰ যদি সেই সাহসৰে ল'ব পাৰে তো কৰবাত না কৰবাত হয়তো আপুনি হয়তো বেটাৰ হেতু ওয়ে এটা পাব পাৰে আৰু মই ঠিক তেনেকৈ লৈছিলো লোৱাৰ পিছত আজি ক'ব গ'লে 5 মান্থ ৰানিং মোৰ আজি এইটো কোম্পানীত আৰু আজি যেনেকুৱা ধৰণৰ মোৰ ইনকাম আহিছে একচুয়ালি মই ভাবিব গ'লে এইটো ইনকাম মোৰ একচুয়ালি সপোনৰ বাহিৰত হয় তো মই বহুত হেপি হয় আৰু যিসকলে অলৰেডি নতুন আজি বহুত এনেকুৱা পাৰ্সন আছে যোনে হয়তো এই লিংকটো পঠাইছে বা এই লিংকটোত জয়েন কৰিবৰ কাৰণে হয়তো আপোনাক ইনভাইট কৰিছে ইনভাইট কৰাৰ ফলত আপোনাক চাব দিছে হয়তো আপোনাৰ মনত নানা ধৰণৰ কুৱেশ্যন হ'ব পাৰে ঠিক তেনেকৈ মোৰ যেনেকুৱাকৈ আহিছিলে কিন্তু বিলিভ কৰক আপোনাৰ যদি আপোনাক যোনে মাতিছে তাৰ লগত আপুনি পাৰ্সোনালি কথা পাতক আপুনি যিখিনি মনত কুৱেশ্যন আছে আপুনি ডিসকাস কৰক আৰু এটা সুন্দৰকৈ এটা ডিসিশন লওক আৰু সোনকালে আৰম্ভ কৰক কাৰণ চাওক আমাৰ হাতত অপৰচুনিটি বহুত কম থাকে আৰু বাহিৰত যদি আপুনি চাই আপোনাৰ কোৱালিটি হিচাপত আপুনি বাহিৰত যিকোনো কাম কৰিব যাওঁতে হয়তো আপুনি প্ৰত্যেকটো সময়ত ঘাত প্ৰতিঘাত হয়তো পাব লগা হয় কিন্তু যিহেতু আপোনাক এটা ধুনীয়াকৈ অপৰচুনিটি পাইছে তো আপুনি বেছি দেৰি নকৰি পেলাই ষ্টাৰ্ট কৰক আমিও কৰিছিলো আজি ক'ব গ'লে কৰবাত না কৰবাত নিজকে বহুত হেপি আৰু থেংকস দিম যোনে মোক ইনভাইট কৰিছিলে আজি আন কোনো নহয় আপোনালোকৰ আটাইৰে পৰিচয় জাষ্ট তেখেতে অলৰেডি এক্সপ্লেনেশ্যন খিনি কৰিলে প্ৰেজেন্টেশ্যন নানাদান মিষ্টাৰ বসন্ত গগৈ ছাৰ তো মই দিলছে সন্মান কৰো কাৰণ মই তেখেতে যদি আজি মোক ইয়াত নামাতিলে হয় কাৰণ মই তেখেতৰ লগত পাৰ্সোনালি চিনাকি নহয় ফেচবুকৰ থ্ৰুৱেদি চিনাকি আছিলে কিন্তু বিলিভ কৰিছিলো কাৰণ বিশ্বাসটো বহুত ইম্পৰ্টেন্ট যেতিয়া আপুনি কোনো এটা বস্তু বিশ্বাস কৰি পেলাই কোনো এটা কাম আগুৱাই যাব তো কৰবাত না কৰবাত আপোনাক হয়তো সফল আনিবই তো থেংকস দিম বসন্ত গগৈ ছাৰ আৰু আপোনালোকে কওঁ আৰম্ভ কৰক আৰু নতুনকৈ এটা নিজৰ কেৰিয়াৰ এটা অপৰচুনিটি আপুনি যোনটো পাইছে সেইখিনি আপুনি নতুনকৈ দিগন্ত এটা সূচনা কৰক থেংক ইউ ওকে তো অলৰেডি আমাৰ চন্দ্ৰ গোৱালা ছাৰৰ মুখে শুনিলে মই আপোনাক জাষ্ট মই স্ক্ৰীন শ্বেয়াৰ কৰি মই আপোনাক এটা ষ্টেটমেন্ট দেখাব বিচাৰিছো আপোনালোক ভালদৰে চাব এই কাৰণে দেখাব বিচাৰিছো ময়ো অসমৰ আপুনি অসমৰ আমি একেটা জেগাৰে মানুহ তো মিছা কথাটো কিয় কম গতিকে মই আপোনাক প্ৰুফ দেখাবৰ কাৰণে মই জাষ্ট স্ক্ৰীন শ্বেয়াৰ কৰি মই আপোনাক এটা বস্তু আপোনাক দেখাব বিচাৰিছো ৰাইট ছাৰ আপুনি স্ক্ৰীন শ্বেয়াৰ অলৰেডি মোৰ হ'বলৈ গৈ আছে ৰাইট তো মই আপোনাক স্ক্ৰীন শ্বেয়াৰ কৰি মই দেখাব বিচাৰিছো ৰাইট ওকে ঠিক আছে তো মই ওকে স্ক্ৰীন শ্বেয়াৰ কৰি মই আপোনাক ছাইড আপোনাৰ স্ক্ৰীনত দেখিছে এইটো মোৰ আইডি হয় আপোনালোকে জুম কৰিলে দেখিব ৰাইট জুম কৰিলে আপুনি হয়তো দেখিব এইটো মোৰ ফটো আছে ৰাইট তো মই আপোনাক চাওক মই যেতিয়া ব্যৱসায়টো ষ্টাৰ্ট কৰিছিলো এইটো ডেটটো আপোনাৰ চাব পাৰে মই 1 ছেপ্টেম্বৰ ষ্টাৰ্ট কৰিছিলো আপোনাৰ স্ক্ৰীনশ্বট বা স্ক্ৰীন ৰেকৰ্ডিং কৰিলেও কোনো প্ৰব্লেম নাই 1 ছেপ্টেম্বৰ ষ্টাৰ্ট কৰিছিলো আমাৰ 6 তাৰিখে পে'আউট ডেট আছিলে ৰাইট তো 6 তাৰিখে চাওক মোৰ একাউণ্টত একচুৱেলি আপোনাৰ পেমেণ্ট সোমাইছিলে কিমান 15,000 টকা প্ৰথম 15,000 মোৰ চেক বনিছিলে সেকেন্ড উইকত চাওক আমাৰ যেটো উইকলি ইনকাম পেআউট দিয়ে আমাৰ ডেইলি ক্লোজিং উইকলি কোম্পানী পইচা ট্ৰান্সফাৰ কৰে আপুনি চাওক 2 নম্বৰ সপ্তাহ 9,000
উইক নম্বৰ 3 ৭,৬২৫, ৪ নম্বৰ সপ্তাহত ১২,২৫০, ৫ নম্বৰ সপ্তাহত ১৫,০০০, ৬ নম্বৰ সপ্তাহত ২,৭৫০ টকা, ৭ নম্বৰ সপ্তাহত ৩৭,২৫০, ৮ নম্বৰ সপ্তাহত ৩৬,৫০০ টকা, ৯ নম্বৰ সপ্তাহত মোৰ একাউণ্টত আহিলে ৩৫,৭৫০, ১০ নম্বৰ সপ্তাহত আহিলে 64,250, 11 নম্বৰ সপ্তাহত ৬৪,২৫০, সেম 12 নম্বৰ সপ্তাহত 53,০০০ টকা। মানে উইকলি চাওক, মানে নেক্সট মই ডেটটো আপোনাক দেখাইছো, 13 নম্বৰ উইকৰ ডেটটো চাওক 64,000 আৰু ডেটটো চাওক আপুনি 5 ডিচেম্বৰ, 5 ডিচেম্বৰ পাছত 12 ডিচেম্বৰ, 12 ডিচেম্বৰ পাছত 19 ডিচেম্বৰ, মানে 7 দিনৰ মূৰে মূৰে আমাৰ বেংক একাউণ্টত পইচা আহে। 64 তেনে 15 নম্বৰ সপ্তাহ 62, 16 নম্বৰত 55,000, 17 নম্বৰত 84,000, 19 নম্বৰত 75,750, 20 নম্বৰ সপ্তাহত নেক্সট উইকত 78,750, নেক্সট উইকত 84,750, নেক্সট উইকত 60,000, নেক্সট উইকত 50,000, নেক্সট উইকত 60,000, নেক্সট উইকত 65, নেক্সট উইকত 70, নেক্সট উইকত 64 প্লাস, নেক্সট উইকত 48 প্লাস, নেক্সট উইকত 52, নেক্সট উইকত 42, নেক্সট উইকত 83, নেক্সট উইকত 89 আৰু নেক্সট উইকত 22 প্লাস, নেক্সট উইকত 41, নেক্সট উইকত 60 প্লাস আৰু লাষ্ট উইকত যেটো আমাৰ 36 নম্বৰ উইক চলি গৈছে, লাষ্ট সপ্তাহটো 36 নম্বৰ সপ্তাহ আছিলে আৰু 36 নম্বৰ সপ্তাহত কিমান ইনকাম আহিলে 54,852 টকা। আৰু ডেটটো চাব পাৰে আপোনালোকে 15 মে, মানে আজি 17 তাৰিখ, কালি 16 পৰহি দিনাখনি, বুজি পাইছেনে? তো কিমান বনিলে 15 মেত আপোনাৰ ইনকাম কিমান হ'ল 54,852 টকা, ৰাইট? তো গতিকে মই আপোনালোকক এইটোৱে ক'ব বিচাৰো, যে ষ্টাৰ্ট কৰক, দেৰি নকৰিব, কাৰণ আজি চাওক এটা সপ্তাহৰ পইচা শেষ নহয়, আকৌ নেক্সট সপ্তাহত পইচা সোমায়। তো গতিকে এনেকুৱা এটা ভাল চিষ্টেমত আপুনি মই কাম কৰিব লাগে নে নালাগে আপুনি কওক? এনেকুৱা এটা বেষ্ট চিষ্টেমত আপুনি মই কাম কৰিব লাগে নে নালাগে? 100% কৰিব লাগে। গতিকে আপুনি দেৰি নকৰি যোনসকল ব্যক্তি আপোনাৰ ষ্টাৰ্ট কৰিলে তেওঁক আপুনি কথা পাতক, তেওঁৰ লগত আপুনি যোগাযোগ কৰক, আৰম্ভ কৰক। আৰু এই ব্যৱসায় ষ্টাৰ্ট কৰিবৰ কাৰণে মই এমাউণ্টটো কৈ দিছো, 1,000 পৰা 10,000 টকাৰ ভিতৰত যিমান টকা আপুনি লগাই কৰিব পাৰে আপোনাৰ কথা, কিন্তু মিনিমাম ষ্টাৰ্টিং এমাউণ্ট 1,100, 1,000 টকাৰ পৰা আপুনি কৰিব পাৰে। গতিকে আপুনি মোক এটা কথা কওক, ফৰ এক্সাম্পল আপুনি 1,100, 1,200 টকা দিয়ে আমাৰ কোম্পানী মাল্টিভিটামিন জুচ এটা ললে যেনিবা, আপুনিতো 1 লাখ 2 লাখ টকা ইনভেষ্টমেন্ট কৰা নাই যে আপুনি বৰবাদ হৈ যাব। গতিকে আৰম্ভটো কৰি চাওক ন, নকৰো বা ডাউটত নাথাকিব, ষ্টাৰ্ট কৰক। মই আছো লগত, আমাৰ সিনিয়ৰ আছে, আপোনাৰ সিনিয়ৰ আছে, আমাৰ কোম্পানী এমডি ছাৰ আছে, পুৰা সিস্টেম আছে। আহিব লাগে দিনত আপুনি ইয়াৰ পৰা মই গ্যাৰান্টি দিছো আপুনি নিজৰ কেৰিয়াৰ বনাব পাৰিব। যদি আপুনি চৰকাৰী চাকৰিলৈ ওয়েট কৰি আছে তেন্তে আপুনি চাকৰি নকৰাকৈ আপুনি ডিমাছ ইণ্ডিয়াৰ জৰিয়তে আপুনি এটা ভাল লাক্সাৰি লাইফষ্টাইল মেইনটেইন কৰিব পাৰিব, মই তো আপোনাক গ্যাৰান্টি দিব বিচাৰিছো, ৰাইট? তো ইমানখিনিয়ে ক'লো, টাইম অলৰেডি আমাৰ হৈ গৈছে, গতিকে আৰু মই ক'বলৈ